বনাইছোঁ। কটা ছাগলীৰ মাংসত অলপ তেল ৰহুন বেছিকৈ দিব লাগে। এতিয়া মই মছলাটো দিয়া নাই, মই মছলাটো পিছত দিম। দুটো পেঁয়াজ দিব লাগিছিল তাতে এই পিঁয়াজ দিম, আটাত নহয় না, পানী নিদিলোঁ। পিছত আৰু দিম। পিঁয়াজ ৰং গুড়া দিছোঁ 10 চামুচ। মছলাটো পিছত দিম, এতিয়া মছলাটো নিদিওঁ। দি ল'ম। আৰু এইখিনি মই তেলত দিম অলপ। ডাঙৰটা দিলে কম হয়, সৰু সৰু পিঁয়াজ কাৰণে 6-7টামান লাগিছিল। আদা নহৰু পিচি লৈছোঁ গোটেইখিনি। ছাগলীৰ মাংস, কটা ছাগলীৰ মাংস বনাইছোঁ। কটা ছাগলীৰ মাংসত অলপ তেল ৰহুন বেছিকৈ দিব লাগে। এতিয়া মই মাংসখিনি দি দিম ইয়াত ঘৰত।
আপোনালোকে জলকীয়া বেছি দিব পাৰে, কিন্তু মই জলকীয়া মই দিয়া নাই আজি। জলকীয়াটো আপোনালোকে দিব। মোৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, সিহঁতে আৰু জলকীয়া নাখায়। সেইকাৰণে মই জলকীয়াটো আজিকালি কিবা তৰকাৰী এটা বনালে মই জলকীয়াটো দিব নোৱাৰোৱে তাৰমানে। দুইজনে খাব নোৱাৰে, সৰু দুইজনী। জলকীয়া বেছি কৰি দিব। মই কিন্তু জলকীয়া নিদিয়াকৈ বনাইছোঁ। মোৰ নাতিনী দুইজনীয়ে জলকীয়া নাখায়, জ্বলাটো নাখায়। মাংস ভাল পায়, কিন্তু জলকীয়া নাখায়। সেইকাৰণে জলকীয়া মই দিয়া নাই। মছলাটো দিয়া নাই মই। মছলাটো পিছত দিম। এনেকুৱা হৈছে কালাৰটো। মছলা দিয়াই নাই। মছলাটো অলপ এতিয়া আলুখিনি দিম। আলুটো দিলে আলুটো ভাজিও দিব পাৰে। মই কথা মাংসৰ কাৰণে ভাজি দিয়া নাই। এতিয়া মছলাটো দিম। এইটো ধনিয়া গুড়া দিছোঁ। এইটো দিছোঁ জিৰা গুড়ি। বেছি মছলা নিদিয়াকৈ বনাইছোঁ। এতিয়া পানী দিম অলপ পানী দিব লাগিব। পঠা ছাগলীৰ মাংস দিয়াতে অলপমান পানীটো দিব লাগে। অলপ পানী দি দিছোঁ মই। অলপ মিট মছলা দিলোঁ। অলপ দিছোঁ মিট মছলা, বেছি দিয়া নাই। ইলাচি 3-4টা এনেকৈ অলপমান থেতলাই কিনে এনেকৈ দি দিব। গন্ধটো ধুনীয়া আহিব। কালাৰটো মজা লাগিছে।